আজি কুৰুক্ষেত্ৰৰ পৰিণতি কি? এই বুলি মন মোৰ নহয় দুৰ্বল। এই বুলি মই নহওঁ মৰ্মান্তিক। সত্য সন্তান হৈ পৰাজয় অচিৰে অংগৰাজ্য তুমি কৰিছিলা দান। এই হেতু নিজ প্ৰাণ বিসৰ্জন দিবলৈ মই কল্য কুৰুপতি চিন্তা কৰি মনত নকৰিব চঞ্চল। এই কুৰুক্ষেত্ৰ গৌৰৱ ভূমিত এতিয়াও জীৱিত আমি অন্ন দুখাখন অতি শীঘ্ৰে অল্প হ'ব। দাদা আপোনাৰ জীৱনৰ চিৰলগৰে ভাতৃ দুখাখন এতিয়াও জীয়াই আছে মহাভাৰতৰ। এই হেতু দূৰ কৰি দুৰ্বল চিন্তা উচিত চিন্তা কৰক। থাকোতে জীয়াই চিন্তা কৰা নাই প্ৰয়োজন। গুৰু শক্তি জয়
어우, 어두라. 뜨거! 소리 라스라데스로. 어이, 기나기는 머리를 건너게. 우리 화도 집도 바다를 쳤어. 그만해 못해 이만 없다며 와토스 이만 Cái bài gì vậy? তুমি মোৰ পৰমৰ ভাগী মই তোমাৰ বুদ্ধি দাতা শ্ৰেহৰ মাতো আৰু বেছি পৰি দিগন্ত প্ৰহাৰী রাগেরই তুলিছিল এরপরে নেত্র মুখ পেলি খাদি আহিছে তই আৰু তই সংগীতৰ ক্ষুধা নহয় নহয় তই তই ঠিক কৰিছ তই ঠিক কৰিছ আজি দ্ৰোণাচাৰ্যই কৌৰৱ ৰক্ষা কৰিছে পাণ্ডৱ বিহংগে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই বাবা দ্ৰোণাচাৰ্য কৃষ্ণদেৱৰ হাতত নিহত আৰু আমি পৰাজিত তুমি সুন্দৰ বিশ্বাস কথা ক'ব জনা কৰিব সুন্দৰ বিশ্বাস কথা ক'ব জনা এইটো মিছা নহয় মামা সম্পূৰ্ণ সত্য দ্ৰোণাচাৰ্য হ'ব কৌৰৱ পৰাজিত মোকে শুনা লাগে কৰিব মোকে শুনা লাগে দুখ কৰিলেনো কি হ'ব মামা কি বেজাৰ কৰা কথা কৈছা মোৰ আজি বুকু ভাঙি গ'ল চকুৰ আগত অন্ধকাৰ দেখিছো মোকে শুনা লাগে মোকে শুনা লাগে
ঠিকনা দিব মামা এই কথা কৈছা শৈল মই অধৈৰ্য হোৱাটো অনুচিত মই এটা বুজি পাইছো এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে ইয়াৰ ভিতৰত কথা আছে ইয়াৰ ভিতৰত কথা আছে বাৰু খাও খেলো এইবাৰ তুমি খেলাত ল'ব লাগিব আৰু গুৰু
তেন্তে সখা ইয়াত কিয় ইমান একো লাভ নাই ককা তেতিয়াহ'লে এই কুৰুক্ষেত্ৰৰ কুৰুক্ষেত্ৰৰ ৰণৰ কামৰণি কোনো বান্ধৱে পেলাব নোৱাৰে ককা ভোট কোনো ধৰ্মৰ বাবে ইয়াত আকৌ কি ধৰ্মৰ কথা আহিব পাৰে কোনো সভাত কোনো দেখুৱা যুদ্ধৰং আজিও বামচানে আজিও মুক্ত দাম ভেদ কৰ্ণ আজিও জীবিত মোক আৰু উত্তেজিত নকৰিব জনপতি উত্তেজিত নহয় শান্ত হোৱা দাদা শান্ত হোৱা দাদা শান্ত শান্ত হোৱা দাদা ৰাঙলী কৈছোঁ ৰাঙলী কৈছোঁ হাত পিতামহৰ ভীষ্ম পিতামহ ভীষ্ম দেৱে ৰাঙলী কৈছোঁ আৰু ৰাঙলী কৈছোঁ হাত শিক্ষাদাতা গুৰুৰ দেৱে আৰু কিয় দাদা আমি লৈ দিয়া ভাবিবলৈ যাওঁ অৰ্জুন ভাবিবলৈ যাওঁ ভাবিছ ভাবি চাওক দাদা আত্মীৰ মাজত আছে আছে মাত্ৰ দুটি ৰাতি সেই ভাতৃৰ কণিকাৰে ৰাজসিংহখন আৰু আত্মীয়ৰ সুখখনত সাম্ৰাজ্য স্থাপন কৰি সাম্ৰাজ্য স্থাপন কৰি আমি কিয় নৰখন কৰিব খুজিছোঁ দাদা কিয় দাদা কিয় ককাই কোৱা কথাও মিছা নহয় ভাই ককাই কৈ ৰাজ্যৰ ৰাস্তাত কোনো বুলি জানো নহ'ল নহ'ল কিন্তু সেই ভাই ককাই আজি ক'ত তোৰ বেঠিব দিছে কিন্তু সেই ভাই ককাই অজাচিতে কৰ্ণ অংগ ৰাজ্য দান কৰিব পাৰিলে কিন্তু পাণ্ডৱৰ নামত বোলে 5খন গ্ৰাম কৃষ্ণ উন্মাদ কৰা আইনবোৰৰ এতিয়াও যারা বিন্দুর প্রতিজ্ঞা গান্ধীর অর্জুনের প্রতিজ্ঞা এটিও উরু দেখুয়া দুর্যোধন অর্থবলে পান সারে আজিও মুক্ত থেকে দুঃশাসন আর দাম্ভিক কর্ণ আজিও প্রতিজ্ঞা দুঃশাসন